আমার ইমান পানী হৈছে চাইছো চাওক এইটো বানপানীটো হ'ল নেচাৰেল বস্তু কিন্তু আমাৰ সমষ্টিবাসী ৰাইজৰ মেইন প্ৰব্লেমটো হৈছে আপোনাৰ গৰাখহনীয়া আমি এতিয়া প্ৰচেষ্টা চলাব লাগিব কেনেকৈ গৰাখহনীয়াটো নিয়ন্ত্ৰণ কৰিব পাৰি এতিয়া যিবোৰ প্ৰচেষ্টা চলি আছে যেনেকৈ জিঅ' বেগ বা আমাৰ বেম্বু পেলোৱা হৈ আছে বেম্বু ট্ৰী সেইবোৰ বা পাৰ্কো পাই যিয়ে হওক সেইবোৰ হ'ল টেম্পৰৰী এতিয়া বিগত কিছুদিন ধৰি মই ADB প্ৰজেক্ট এটা লৈ লাগি আছোঁ যদি ADB প্ৰজেক্টটো হৈ যাব লাগে অকল নীতি আয়োগৰ অলপ কথা বতৰা পাতিলে সমষ্টি হৈ যাব লাগে যদি হৈ যায় তেতিয়া মই গোটেই লাহৰীঘাট সমষ্টিৰ প্ৰটেকশ্যনটো পূৰ্ণ কৰিব পাৰিম তাৰে মই আশাবাদী আৰু এতিয়া মই বানপানী যিহেতু চলি আছে আহি পেলাই মানুহবোৰৰ আমাৰ যি অৱস্থা হৈছে বানপীড়িত অঞ্চলৰ মানুহবোৰৰ সিহঁতক কেনেকৈ এতিয়া সংৰক্ষণ কৰিব পাৰি বা বানাক্ৰান্ত যিবোৰ মানুহ আছে সিহঁতক কেনেকৈ আপোনাৰ উৎসৱ ভিত্তিত বা চৰকাৰী কোনো স্কুল থাকিলে কেনেকৈ টেম্পৰেৰীভাৱে ৰাখিব দিব পাৰিম তাৰে এতিয়া ব্যৱস্থা কৰি আছোঁ আৰু অলৰেডি মই আমাৰ মৰিগাঁও DC ডাঙৰীয়াৰ লগত আৰু আমাৰ বুঢ়াগাঁও চাউল অফিচাৰৰ লগতো কথা পাতিছোঁ যাতে টাৰ্পলিন মানে তিৰপাল আৰু কলৰ ব্যৱস্থা কৰি দিয়ে আৰু কিছু ৰিলিফৰ সাহাৰ্য দিয়ে তাৰে চিন্তা চৰ্চা কৰা হৈছে আৰু অলৰেডি কথা পতা হৈছে আৰু মানুহবোৰে পাব বুলি মই আশা কৰোঁ